ফাইনেলি আজি আমি ভাইমন দা চাবলৈ যাম, গম পাইছেনে ৰাইজ? ব'লকচোন। এয়া দেখিছেনে দেৰি হৈছে, মুভি টাইম আহি গৈছে, তো ট্ৰেইনখন এইটো টাইমতে আহিব পাইছেনে? তো আমি এনেকৈ মানে ৰখি পালোহি আৰু এয়া দেখিছেনে? এইফালে আমাৰ টিমটো দেখি আপোনালোকে ভয় খাই নাজানো, কিন্তু ভয় খাইছে টিকেট কাউণ্টাৰখিনিয়ে, যিহেতু আমাৰ গাঁৱৰ মানে গোটেইখিনি ল'ৰাৰ মানে ভাইটি দাদা চবেই আহিছে। এইফালে আমাৰ দাই আহিছে, এইফালে বৌহঁতি আহিছে, দেখিছেনে? মানে আমাৰ আহা প্লেন নাছিলে। ৰাতি 7টা বজাত ফোন মাৰিছে ভাইটি, বৈ চিনেমা চাব যাওঁ। তো কি চিনেমা বুলি ক'লোঁ, ভাইমন দা চাবলৈ বহুত হেঁপাহ আছে। ৰবীন্দ্ৰ এক্টিং চাই পিনি আপোনালোকে চাবচোন। এইফালে আমি চাই খতম কৰি দিলোঁ, আৰু তেতিয়া যে চিনেমাখন শেষ হৈ গ'ল গমেই নাপালোঁ। আৰু মানে কাহিনী বুলি একো নাই বাৰু, কাহিনী বুলি আছে মানে যি ভাইমন দাই কেনেকৈ মানে আমাৰ অসমীয়া চলচ্চিত্ৰখিনিত কেনেকৈ কাম কৰি গৈছে, মানে তাকেই ইয়াত বুজোৱা হৈছে। আপোনালোকে চিনেমাখন চাবচোন, বহুত বেছি ভাল লাগিব, মানে আৱেগিকো হৈ যাব, কাৰণ অসমীয়া চিনেমাৰ কাৰণে তেখেতে কি নাই কোৱা, মানে ইয়াত চব আপোনালোকে পাই যাব। বাকী কম, চিনেমাখন পৰা 100 ভিতৰত 100 দিম মানে মাৰ্কছ, ইমান বেছি ভাল লাগিলে। এইফালে আমি চবেই ওলাই দিলোঁ, দেখিছেনে? আজিৰ ভিডিঅ'টো ইমানে আছিলে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।